হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি আহিছোঁ নামাবস্তি কলম চেকৰ ধুমগলীয়া ম'হ হাল দেখুৱাম বুলি। কানাই পৰা যিটো ম'হ আনিছে আপোনালোকে চাব এই ভিডিঅ'টো। বলক আজি নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। কলম চেক নামাবস্তি ধুমগলীয়া ম'হ। বলক আজি ভিডিঅ'টো আৰম্ভ। এইটো এটা গাইজ চালক কলম চেকৰ নতুন ম'হ। ম'হটো চিনি পাইছে হ'বলৈ আপোনালোকে সকলোৱে। এইটো এটা সকলোৱে চিনি পোৱা ম'হ দেই। চাই লওক, কানাইৰ পৰা আনিছে ম'হটো নতুনকৈ। কানাই ম'হটো কলম চেক নামাবস্তি আনিছে ম'হটো কিনি পেলাই। কিমান দি আনিছে দাদা? কিমান দি আনিছে? 1,63,000 আনিছে বৰ্তমান ম'হটো নতুন ম'হ। চাই লওক আহিবনে? ম'হটো সুন্দৰ এটা ম'হ। আপোনালোকৰ ইয়াত কোন থাকে? সৰুজন চালক, শিং চালক। আপোনালোকে কমেণ্টত কমেণ্ট কৰি দিব ম'হটো কেনেকুৱা হৈ আছে। অহা বছৰলৈ আৰু সুন্দৰ হ'ব ম'হটো। কি সুন্দৰ ম'হ চালক। এটা কানাইৰ পৰা কিনি আনিছে কলম চেক নামাবস্তিত আনিছে। চালক ম'হটো সুন্দৰ এটা ম'হ। টিপি হাজৰিকালৈ মজা খাপে খাপে মাৰি চালক। ইয়াত মাইকী ম'হ থাকে নে মতা? দমৰা আছে ন? ইয়াতে চালক ম'হ আৰু আছে পথাৰত দিব গ'ল। সুন্দৰ এটা ম'হ। চালক ম'হটো সুন্দৰ ম'হ। সুন্দৰ ম'হ। সুন্দৰ ম'হ চালক। আপুনি ৰাখে ন ম'হটো? কলম চেকৰ কেই নম্বৰ লয় আপুনি? মাজু ন? চালক ম'হটো ঘৰত এটা আছে ম'হ। ঘৰতো ভিডিঅ'টো পাব। আৰু 4টা আছে। আৰু সেইকেইটা ক'ত? ডাঙৰ দমৰা আকৌ মাইকী এজনী সিটো পিছ চাইডে আছে। 5টা ন? অঁ ডাঙৰটো বচাই গ'ল, আকৌ দমৰা এটা বচাই গ'ল। 7টা আছেই। আৰু বৰ্তমান 7টা আছে ম'হ। ডাঙৰ ধুমগলীয়া 2টা আছে, দমৰা আছে, মাইকী ম'হ আছে। চালক ব'লক লৈ ব'লক। পিছত এদিন আহি পেলাই আকৌ এদিন কৰিম আৰু যা পাল যা। ম'হটো বহুত সজা ম'হ। চালক যা। ঠাণ্ডা ৰ'দডাল বহুত কাঢ়াটো। হ'ল আৰু বান্ধি থৈ দিছে। বহুত গৰমটো। অঁ চালক ম'হটো কানাইৰ পৰা আনিছে নতুন ম'হ। বৰঙাবাৰী ম'হটো কলম চেক আনিছে। সেইটো চালক কি সুন্দৰ দমৰা এটা আছে লগত গুজৰাটী। সুন্দৰ ম'হ। নেখেদে। ফটো এটা দিম নহয় তোমাক। সেইটো ফটো হেৰি জইন কৰি দিবা। অঁ চালক মই নম্বৰ থকা হয় মজা হেৰি কৰি দিব।
মহটো চাৰক কেনেকুৱা হৈছে যা পালি যা আনা কিমান দিনমান হ'ল মোৰো আকৌ ভাজটো ছুটি হয়নে একে ধৰ হেৰি এয়া ৰহম চাহ মূৰটোৰ নিচিনাই চাইজটো ওখ ডাঙৰ কলম চাং নামা বস্তি মহটো লগতে আছে গুজৰাটী পোৱালি এটা ই যুঁজিব তাৰ শিংটো হেৰি হ'লে অঁ অঁ তাৰ কাৰণে 27 দিন 27 দিনত আহি গ'ল 27 দিনত 50 কেজি ওপৰত আহি গ'ল সুন্দৰ মছালক এইটো কলম চাই নাহৰ বস্তু নতুন মদ চিনি পাইছে হ'বলৈ আপোনালোকে মদটো কানাই পৰা আনিছে মদটো চলক চিও ধৰে না সি খাই আছে অলপ সুন্দৰ এহাল মোৰ আৰু স্বাস্থ্যটো উঠি যাব একে পোৱা খুৱাই দিব বুজিছে ছিজনৰ আগত চালক আখৰা বেছি স্বাস্থ্য হ'লে যুঁজিবা নহয় ভাগৰীয়া হৈ যায় নিজে খাই পেলাই যি আহে নিজে খায় না সেইটোহে মৰিয়া মাৰিম ডাঙৰটো অঁ নিজে খায় আৰু সুন্দৰ এটা মছলা অঁ কানাই পৰা অনা মৰটো কানাই মৰটো এতিয়া বৰ্তমান আছে কলম চেখৰ হাতত কোনে এই শিংটো লাগে বোলা তাৰ সুন্দৰ সুন্দৰ মই জাগলি কাটি কাটি খুৱাই আছে চালক এই গৰমত কি এনেকুৱা চেঙাতহে বান্ধিব ন মইতো বেছি হেৰি নহয় পুৰা সানি থাকে পোৱালিটো হে নাই নাই নোজোৰে কাৰ লগত দিছিল অঁ অৱস্থা শেষ কৰি পেলাইছে হানিয়ে থাকিব দিনটো এইটো কেতিয়া আনিছিলে পোৱালিটো আমাৰ ঘৰ পূজা পোৱালি বজ্জাত আছে পোৱালিটো হানি পেলাই কি কৰিলে মাৰিয়ে থাকিব সৰু পোৱালিটো মঙলদৈ মানে এয়া মন ভালৰ লগত দীঘলবৰী ন অঁ ভালকৈ খুৱাওক অহা বছৰ ভাল ভাল খেল দেখুৱাবহি হেৰি এনেকৈ নাখা নহয় এইটো ভাল স্পেচিয়েলকৈ লৈছিলোঁ মোৰতো আৰু ওখ নহয় আৰু অলপ সুন্দৰ এটা মোৰ চালক মানুহ একো নাই মানুহ একো নহয় ন সেইটোৱে ভাল আৰু মানুহ
চালক বহুত সজা মহটো সেইটো হানি হানি বিশাল 5 মিনিট পালি অলপ বোকা কৰি এক পানীত নেপেলাই পেলাই এবাৰ ইয়াক ক'ত ক'ত যুঁজাইছিল কানাই নগাঁৱত নিছিল জানো নগাঁৱত তোমাৰ নগাঁও মানুহে কিনি নিছিল তাত মানে যেতিয়া লগ এৰি গ'ল দমৰ পৰা একেযোৰা মহ না অঁ তাত গৈ মহটো যুঁজা নাই কানাই ঘৰত আহি পিছত মানে মহ পাই অঁ তাত যুঁজিলে আৰু আমাৰ লগত যুঁজিলে তোমাৰ 14 মিনিটেই আৰু ইয়াত ভোগাগুৰিত এখন চাইছোঁ মঙলদৈৰ লগত যুঁজিলে 17 মিনিটমান অৱস্থা নাই না সি গংগা মৰি ভোগাগুৰি অঁ তাকো দুৱাৰ দিয়া হয় ইমান ক'ত এই এক তাত লৈ গৈছিল ন নাচিমুৰটো এতিয়া আছে জানো মহটো আখৰা দেখুৱাব পৰা নাই আপোনালোকক বহুত গৰমৰ কাৰণে অঁ এই এনেকুৱা চেহেৰা নাছিল নহয় যুঁজৰ আগত হাড়ি ওলোৱা আছিল অঁ নাই 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 এনেকুৱা থকা হয়ও মানে জাহা তাহা মোৰ মানে টুচ ললা হয় বেছি কি লাভ আছে কাটোৱে ই কাশী নিজৰ ঠাইত পোৱা যায় অলপ সুন্দৰ মহ দেই কানাই মহটো নাকি এতিয়া হেৰি বেলেগ লগাব লাগিছিল নেকি পাইপ দি থৈ দিব বুজিছা কাটা যাব নাক নাটানে হা বহুত সজা মহটো এইটো সানিব পাই মজা ল'ব ডাঙৰটো দিয়ক শিঙা মাছ লাগে দিয়ক ডাঙৰটো আখৰা অলপ দুখাই দিম যুঁজৰ পাছত জাগাই নাই এই চাইডত নলয় হয় মোৰ পুৰা গৰম লাগিছে দেই মহটো গৰম আছে মোৰতো এইটো চাইডে জাগা আছে নেকি নাই না হে পুখুৰীত নিদিব নহয় এই চুপটোত এডোখৰত দিব নাই দেই